জনতা উদ্যোগত তিনিচুকীয়া জিলা ডুমডুমা খেলপথাৰত আজি জুবিন দা আহিব বুলি শুনিছোঁ। শিল্পী দিৱস উদযাপন কৰা হৈছে। টিভিত মোবাইলত চাই থাকোঁ, ভিডিঅ' গান শুনো। তো আজি ওচৰৰ পৰা চাম, বলক আজি ভাল লাগিছে সঁচাকৈ। তো বলক আপোনালোককো আজি দেখাই আছোঁ। এইটো মেইন গেটটো আমি এতিয়া সোমাইছোঁ। এতিয়া আগলৈ দেখাই আছোঁ আপোনালোকক। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আগলৈ। এই চানা দোকান বহিছোঁ, ৰমেশৰ দোকানলৈ সোমাইছোঁ। ৰমেশ দা কেনেকৈ লাগিছে আজি? আজি বহুত ভাল লাগিছে। ভাল লাগিছে ন? তো আজি প্ৰগ্ৰাম চাব যাব কি জানে? মইতো প্ৰগ্ৰাম চামেই আজি, বহুত ভালকৈ চাম মানে। যোৱাকালি চালে ন? যোৱাকালিতো বহুত ভাল লাগিল, এতিয়া আৰু চাম আৰু ভাল লাগিব। লগৰকেইটা যিমানে চবক মাতি লৈ যাম দোকানত। তো এইটো দাদাজনক লগ পাইছোঁ। নমস্কাৰ, সকলোকে ভোগালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেখি হ'লোঁ ভাইটিক লগ পালোঁ। তেখেতে কৈছে ডুমডুমা আহি কেনেকুৱা পাইছে। ডুমডুমা আহি খুবেই ভাল লাগিছে আৰু ডুমডুমাৰ পৰিৱেশটো সঁচাকৈয়ে ভাল। আগে পিছেও আহিছোঁ এবাৰো। তাকে অনুষ্ঠান এখন আছে, আমাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠান এখন আছে। তাকে আজি অনুষ্ঠান পৰিৱেশন কৰিব আহিছোঁ। তাকে দাদাৰ নামটো? মোৰ নাম জ্যোতিত শইকীয়া, মোৰ ঘৰ ডিব্ৰুগড়। আজি আমাৰ অনুষ্ঠান আছে প্ৰদীপ ৰবি আৰু ভাস্কৰ শইকীয়াৰ সৈতে, আৰু বহুকেইজন আৰ্টিষ্ট আছে। তাকে আৰু সঠিক পিছত আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। আপুনি মই একচুৱেলি ঢোলে বজাওঁ। ঢোল বজাওঁ, বাকীখিনিও আহিছে, সকলো মিউজিচিয়ানে আহি পাইছে। নমস্কাৰ, মই নিতন গগৈ আৰু বিশেষ ভাইটিটো লগ পালোঁ আজি। আৰু আজি শিল্পী দিৱস ডুমডুমা দুদিনীয়া কাৰ্যসূচী। কথাটো ক'ব গ'লে মোৰ কালি ইয়াত গীতৰ অনুষ্ঠান আছিলে, ধুনীয়া লাগিছে, বিৰাট ভাল লাগিছে। যিহেতু মই ডুমডুমাৰ হয় আৰু আজি অনুষ্ঠানখন খুব ধুনীয়া হৈছে আৰু ভাল লাগিব। আৰু এই ভাইটিও আহিছে আৰু মোৰ বন্ধু, মৰমৰ বন্ধু জ্যোতিটো আহিছে। সিহঁতে ডিব্ৰুগড়ৰ পৰা আহিছে পম্পী পৰবীৰ লগত। আৰু তাৰ প্ৰগ্ৰামটো কালি আপোনাৰ হ'ল ন? মোৰ কালি প্ৰগ্ৰেমটো হৈছিলে। আৰু মোৰ নামটো নিতন গগৈ আৰু ভাইটিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তোমাৰ চেনেলটো কি বুলি আছিলে? মোৰ চেনেলটোৰ নাম হৈছে শিবুৰ ব্লগটো আপোনালোকে সকলোৱে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগবাঢ়িবৰ কাৰণে আশীৰ্বাদ কৰিব। আৰু নতুন নতুন প্ৰচেষ্টা আৰু নতুন সদায় আশীৰ্বাদ কৰিব। যিহেতু আমি সকলোবোৰ নতুনকৈ উঠি অহা হয় আৰু আপোনালোকৰ সহায় সহযোগিতা নহ'লে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। আপোনালোকৰ সহায় সহযোগিতা সদায় তোমাৰ চেনেলটোৰ নাম আমালে কৰি যাব। আৰু মোৰ নতুনকৈ চেনেল এটা খুলিছোঁ, নিতন মিউজিক বুলি। আপোনালোকে মোৰ গানবোৰ শুনিব। এয়াই আৰু ধন্যবাদ। ধন্যবাদ দাদাক লগ পাই ভাল লাগিলে। এতিয়া আহি আমি সোমালোঁ। এতিয়া আপোনাক দেখাই আছোঁ আগলৈ। এইটো এতিয়া আহি এইটো সোমালোঁ। এতিয়া এইটো আপোনালোকক দেখাইছোঁ। পূৰা মানুহ আহিছে ইয়াত। আমি ৰাতি আহিছোঁ ফাংচন চাবলৈ। এইটো এতিয়া আমি সোমাইছোঁ গেট ফালে। আপোনালোককো দেখাই আছোঁ এনেকৈ ইয়াত সজাইছে। এইটো ইমান ধুনীয়াকৈ সজাইছে। এইটো মেইন গেটটো, এই এইটো ভিতৰৰ গেটটো হয়। এইগুলো বনাইছে এনেকা বনাইছে। আগলৈ দেখাই আছোঁ, বলক। বলক আগলৈ দেখাই আছোঁ। এইফালে বজাৰ মেলা বহিছে। এইফালে পুৰা গাড়ী চাড়ী লৈ আহিছে। এইফালে আছে চিৰিটো। সেইধৰণে কেইবাখনো জিলা ছাত্ৰ সন্থাৰ অধিৱেশন বন্ধ হৈ গৈছে। কেৱল অনুষ্ঠান বন্ধ হ'ল, অকল ফটো উঠাইছে ইয়াত। নদী বনাইছে, দলংটো, শদিয়া দলংটো বনাইছে ইয়াত।
শদিয়া দলংটো বনাইছে ধুনীয়াকৈ আপোনালোকৰ ধৰক চবেই ইয়াত ফটো উঠাই আহিছে সঞ্জু নায়ক হয় মই এতিয়া ভিতৰলৈ সোমাইছোঁ সেইটো শদিয়া দলংটো বনাইছে এতিয়া ময়ো উঠিছোঁ চাই লওক শদিয়া দলং কিমান ধুনীয়াকৈ বনাইছে এতিয়া চবেই ফটো তুলিছে শ্বহীদ বেদী বন্যা মুখ মজা লাগিছে ৰাতি একদম ভাল লাগিছে গছত চৰাই লগাইছে বগলী চৰাই আপোনাৰ যি লাগে চব লৈ ল'ব পাৰিব আপোনাৰ মেলা দেখাইছোঁ মেলা 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 পৰিছে মেলা ভাল ভাল চেন মেলা পৰিছে ভাল ভাল এতিয়া চেন আছে চেন লাগে মেলা মেলা চব মেলা পৰিছে বলক বলক আপোনালোকক দেখাই আছোঁ মুগা চাদৰ ধুনীয়া ধুনীয়া আছে ধুনীয়া ধুনীয়া পুলিয়া আছে ইয়াত পুতলা পুতলা ধুনীয়া ধুনীয়া কাঠৰ এইটো চৰাই বনাইছে ইয়াত কিতাপৰ দোকান এইটো ইয়াত ধুনীয়া ধুনীয়া ভাল ভাল কিতাপ আনিছে এই মজা লাগিছে ভাল ভাল কিতাপ আনিছে পুৰা মানুহে মানুহ চবফালে এইবোৰ চাওক গাড়ী গাড়ী এইফালে মানুহে মানুহ ইয়াত নাচি আছে এইয়া চক চক নাচি আছে নাচি আছে চক চক নাচি আছে সিহঁতে ৰাতি মজা লাগিছে এইফালে পৰা মই দেখা আহিছিলোঁ আপোনালোকক এইফালে বজাৰে বজাৰ চক ৰাতি লাইট ধুনীয়া ধুনীয়া আনিছে ফুলৰ লগত আছে লাইট বহুত ভাল লাগিছে দাদা এইবোৰ কেইটকা এইটো 180 কৈছে এইবোৰ মজা লাগিছে মাংস মাংস মজা মজা এই মাংস বেছি মাংস ৰংঘৰ দেখাম এতিয়া ৰংঘৰ ৰংঘৰ বনাইছে ভাল লাগিছে একদম ৰংঘৰ বনাইছে বাহ ওয়া ৰংঘৰ সোমাম এতিয়া ৰংঘৰ এতিয়া ৰংঘৰলৈ সোমাম স্মৰণ কেনেকৈ লাগিছে বঢ়িয়া ভাল লাগিছে ন আপোনাক দেখাইছোঁ আপোনালোকক এতিয়া ভিতৰলৈ সোমাইছোঁ কেনেকৈ লাগিছে ভাল লাগিছে ন দাদা আপোনাৰ নামটো মোৰ ঘৰ ৰজাগড় ভাল লাগিছে ন দাদা এতিয়া আমাৰ আৰ্টিষ্ট প্ৰগ্ৰাম ইয়াত এতিয়া কেনেকৈ হ'ব কোনে আহিব আৰু জুবিন দা দাদা অনুৰোধ কৰিলে আমাক কাৰণে বেছি হ'ব বুলি ক'লে সেইকাৰণে কেঞ্চেল কৰা হৈছে ন চবেই আশা কৰিছিলে নে জুবিন দা আহিব বুলি এতিয়া নাহিলে প্ৰশাসনে অনুৰোধ কৰাৰ কাৰণে ন
যাক লগ পাই ভাল লাগিছে ভাল লাগিছে বাইদেউ কেনেকৈ লাগিছে एकदम मजा लग रहा मजा है आपका नाम क्या है है हमारा नाम इनायत अंसारी कैसा लग रहा है आपको? एकदम अच्छा लग रहा अच्छा लग रहा है ना है इसको पूछो ये भी हम लोग भाई है इसको भी लो वीडियो मेरा कैसा लग रहा है आपको बहुत बढ़िया लग रहा है जुबिनदार का तो कैंसिल हो गया बहुत मिस कर रहे हैं हम लोग बहुत मिस कर रहे हैं हम लोग তো জুবিনদা তো নাহিলে তো দীপলিনা ডেকা আৰু ভাস্কৰ শইকীয়া আপোনাৰ গীত পৰিৱেশন আপোনালোকে দেখাইছোঁ আগলৈ অলপ আমার চ্যানেলটি যদি ভালো লাগে সাবস্ক্রাইব করে দিব লাইক করে দিব চ্যানেল যদি ভালো লাগে লাইক করে সাবস্ক্রাইব করে দিব জুবিনদার আহিলে বহুত মিছ কৰিছো জুবিনদা বাই 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 বাই